কেতিয়াও ভবা নাছিলো জীৱনৰ নিৰ্মম সত্যক উপলব্ধি কৰাৰ সময়। আমি বৰ নিষ্ঠুৰ, আমি বৰ স্বাৰ্থপৰ। এটি কণমানিক আমি আপোন কৰি ল'ব পৰা নাই, নোৱাৰি। তাইক আপোন কৰি ল'লে এইখন সমাজৰ নীলা চকুবিলাকে তোমাক আমাৰ প্ৰতি ক্ষমাৰ চকু নাই কাঞ্চন। আমি এইখন সমাজৰ চকুৰ আৰ হ'বই লাগিব। কিন্তু দুখ আমাৰ, এইখন সমাজে গ্ৰহণ নকৰে। আৰু তাইতো এইখন সমাজৰে এটা অংগ, গ্ৰহণ কৰা নকৰা তাই ভাগ্য। তুমি আমি নিষ্ঠুৰ, আমি বাধ্য। আমি তাই ভৱিষ্যতটো পাহৰি গৈছো। তাই ভৱিষ্যত আমাৰ সন্মুখত বৰ্তমান, আমি বৰ্তমান। তাই বৰ্তমানৰ পৰিহাস, ভৱিষ্যত তাইৰ ভাগ্য। আমি ভাবিছিলো এদিন এনেকৈ যে আমাৰ ভৱিষ্যতটো ভাগ্যই নিৰ্ভৰ কৰিব। এই ভৱিষ্যত এতিয়া বৰ্তমান। আমি জীৱনটো ভাগ্যৰ ওপৰত এৰি দি পলাবলৈ লৈছো। প্ৰতিপত্তিৰ বাবে, সন্মানৰ বাবে। কিন্তু সেই সময়ত সন্মান প্ৰতিপত্তি সকলো পাহৰি গৈছিল। শৰীৰৰ শিৰাই শিৰাই অতিৰঞ্জিত হৈ আছে আমাৰ প্ৰেম, ভালপোৱা। আৰু এটি কণমানি আমি এই আন্ধাৰ পৃথিৱীলৈ টানি আনিছিলো। আৰু এতিয়া মুখ লজ্জাৰ পৰা নিজকে বচাবলৈ তাই ভৱিষ্যতৰ কিনাত এৰি দিছো। মাতৃৰ সমস্ত মৰম এই ৰুমালখনত গাঁঠি দিছে। নিয়তিয়ে যদি তোক ৰক্ষা কৰে তেনেহ'লে এই ৰুমালখনেই হ'ব তোৰ একমাত্ৰ পৰিচয়।